নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হোম মেকাৰ বৰ্ণালয় আৰু মই আপোনালোকৰ হোষ্ট আৰু ড'ষ্ট বৰ্ণা বৰা। আজি আপোনালোকলৈ লৈ আহিছোঁ পেট পূজা অৰ্থাৎ আমাৰ ৰেচিপি চিৰিজৰ আন এটি ভিডিঅ'। আমি সকলোৱে বাহিৰত গৈ তন্দুৰী চিকেন, কাবাব বা চিকেন টিক্কাই হওক এনেকুৱা ধৰণৰ খাদ্য খাই ভাল পাওঁ, নহয়নে? কিন্তু সদায় গৈ বাহিৰত খোৱাটো আমাৰ কাৰণে সম্ভৱ হৈ নুঠে। কেতিয়াবাতো আমাৰ এনেকুৱা ধৰণৰ খাদ্য ঘৰতো বনাব মন যায়, নহয়নে? কিন্তু বনাব লওঁতে আমাৰ হয়তো মনলৈ এটা প্ৰশ্ন আহে, ঘৰততো তন্দুৰ নাই, গতিকে কেনেকৈ সম্ভৱ হ'ব? এতিয়া আৰু তেনে নহয়, তন্দুৰ নোহোৱাকৈও আমি এনেকুৱা খাদ্য ঘৰতে বনাব পাৰোঁ। সেয়েহে আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটা নিজা ৰেচিপি, যাৰ নাম দিছোঁ মই হোম চিকেন টিক্কা। এইটো কিন্তু বনাওঁতে তন্দুৰ নালাগে, গতিকে চাওঁ আহকচোন ৰেচিপিটো মই কেনেকৈ বনাওঁ। ৱেলকাম টু মাই কিটচেন। এতিয়া মই কিটচেনত আহিলোঁ। এইখিনিতে এটা কথা কৈ থওঁ, চিকেন টিক্কা বনাবলৈ কিন্তু ব্ৰইলাৰ মাংসহে লাগে। লোকেল চিকেন দিও বনাব পাৰি, কিন্তু লোকেল চিকেনত টেষ্টটো ইমান ভাল নহয়। চিকেন টিক্কা বনাবলৈ আমি ব্ৰইলাৰ মাংসখিনি মেৰিনেট কৰি ল'ব লাগিব। আৰু মেৰিনেট কৰোঁতে মই দিছিলোঁ, এয়া চাওক, এইখন প্লেটত মই এনেদৰে ৰাখি থৈছোঁ। এয়া হৈছে জিৰা পাউডাৰ, এয়া হৈছে ধনিয়া পাউডাৰ, এয়া হৈছে গৰম মছলা, এয়া হালধি গুড়ি, এয়া নিমখ, এয়া নহৰু আৰু এয়া আদা। এই আদা নহৰুখিনি মই এটা সুন্দৰ পেষ্ট বনাই লৈছিলোঁ। আৰু এয়া হৈছে অলপমান দৈ, আৰু এইটো অলপমান মিঠাতেল মই তাত ঢালি দিছিলোঁ মেৰিনেট কৰোঁতে। এয়া চাওক, 3 ঘণ্টা মেৰিনেট কৰি থোৱাৰ পাছত মাংসখিনি এনেধৰণৰ হৈছিল। আপোনালোকে কিন্তু মনত ৰাখিব দেই, আমি 3 ঘণ্টা সময় পূৰা ৰাখিবই লাগিব আৰু ফ্ৰিজত ৰাখিব। এইখন চাওকচোন কি হয়, এইখন হৈছে লোহাৰ টাৱা। আপোনালোকৰ ঘৰত আছেনে নাই নাজানো, মোৰ কিন্তু এনেকুৱা এখন আছে। এইখন মই এইকাৰণেই ৰাখিছোঁ, এনেকুৱা ধৰণৰ চিকেন বনালে এইখনত যদি বনোৱা হয় বিৰাট টেষ্টি হয়। এনেইতো নন ষ্টিকৰ পেনবোৰ সকলোৰে ঘৰত থাকে, নহয়নে? আমাৰ ঘৰতো আছে, কিন্তু মই সেয়া ইউজ নকৰোঁ, এইখনহে ইউজ কৰিম। জুইটো অলপ বঢ়াই দিছোঁ, কিয়নো টাৱাখন ভালকৈ গৰম হ'ব লাগিব। এয়া লৈছোঁ ৰিফাইন তেল। টাৱাখন যিহেতু গৰম হৈছে, সেয়েহে অলপমান ৰিফাইন তেল ইয়াত ঢালি দিওঁ। আপোনালোকে কিন্তু বাটাৰো ইউজ কৰিব পাৰে। বাটাৰত যিহেতু ফেটটো অলপ বেছি থাকে, সেয়েহে মই ৰিফাইন তেলটোকে ইউজ কৰিছোঁ। এয়া টাৱাখন পূৰা গৰম হৈ গৈছে আৰু তেলখিনিও গৰম হৈছে, সেয়েহে মই জুইটো অলপ কমাই দিছোঁ। এয়া চিকেন। এতিয়া মই চিকেনখিনি টাৱাত এপিচ এপিচকৈ এতিয়া মাংসখিনি 5 মিনিট সময়ৰ কাৰণে ঢাকি দিম। ঢাকি এইকাৰণে দিছোঁ যে তেতিয়া মাংসখিনি ভালকৈ সিজিব। চিকেন টিক্কা বনাওঁতে আমি টাৱাখন কিন্তু ভালকৈ গৰম হ'বলৈ দিব লাগে আৰু তেলটো কমাই দিব লাগে। আৰু যেতিয়া মাংসটো এতিয়া সিজি আছে, যেতিয়া সিজি অলপমান স্মকি ফিলটো আহিব দিব লাগে, অলপমান যাতে মাংসটো পুৰি যায়, সেইটো কথা আমি মন কৰিব লাগে। মইতো ইয়াত খানা বনাই আছোঁ, আজি মই মোৰ মাছকেইটাক খানা দিয়াই নাই। আমিতো বাৰু অলপ পাছত ধুনীয়া ধুনীয়া আইটেম খাবলৈ পাম ন, মাছকেইটাকতো খানা দিবই লাগিব। ব'লকচোন ব'লক, মই মাছকেইটাক খানা দি আহোঁ। হাই কপি, হাই ৰূপী। বন্ধুসকল, কাক ক'লো গম পালেনে? আহক আহক, দেখাই দিওঁ আপোনালোককো। এইয়া দেখিছেনে, এই গল্ডেনজনী যে, তাইৰ নাম থৈছোঁ মই খুপি। আৰু সেইফালে তাই চিলভাৰ কালাৰজনী, তাইৰ নাম থৈছোঁ মই ৰূপী। দেখিছেনে কিমান মৰম লগাকৈ সিহঁতে পানীখিনিত খেলি আছে। আচলতে কি জানেনে বন্ধুসকল,
বাস্তু ফেংচুই মতে ইয়াত 9জনীয়ে ৰাখিব লাগে। আমিও অৱশ্যে 9জনীয়ে ৰাখিছিলোঁ, কিন্তু এই বেয়া কথাটো হ'ল এইটোৱে যে এই যে লকডাউনটো পৰিলে তেতিয়া মানে ইহঁতৰ খানাত অলপমান প্ৰব্লেম হৈ গ'ল। ফিছ ফুড তেনেকৈ বিচাৰি নাপালোঁ, দোকানবোৰো বন্ধ আছিলে। সেয়েহে বাকী লগৰকেইজনী মানে আৰু মৰি গ'ল। বেয়া লাগিছে যেতিয়া সিহঁতে মানে হেৰি হৈছে, তেতিয়া কিন্তু আমাৰ দুজনৰ মানে বহুত বেয়া লাগিছে, কিন্তু উপায়ো নাই দিয়কচোন। বাকী চাওঁ, এতিয়াতো খুলিছে, গতিকে সিহঁতৰ লগৰীকেইজনী আনি দিম আৰু এই একুৰিয়ামটো যে দেখিছে আপোনালোকে, এই একুৰিয়ামটোৰ লগত মোৰ আৰু হাজবেণ্ডৰ কিন্তু বহুত স্মৃতি জড়িত হৈ আছে। মইতো মাংসটো বহাই থৈ আহিছিলোঁ, গতিকে যাওঁ তালৈ, নহ'লে দেৰি যাব। 5 মিনিট বাৰু হোৱা নাই, কিন্তু ব'লকচোন যাওঁ আমি। এতিয়া 5 মিনিট হ'ল, গতিকে আমি মাংসখিনি চাওঁ, আহকচোন। এয়া মই ঢাকনখন গুচাই দিলোঁ। এতিয়া মাংসকেইপিচ আমি এনেকৈ লুটিয়াই দিম। এয়া দেখিছেনে, অলপমান স্মকি ফিলটো আহিছেনে? এতিয়া মাংসখিনি যিহেতু পুৰা ফিলটো আহিছে, গতিকে মই অকণমান নেমু তাৰ ওপৰত চেপি দিম। এয়া এনেদৰে অকণমান নেমু ৰস ছটিয়াই দিব লাগিব। এই নেমু ৰসটো দিলে মাংসটোত অকণমান টেঙা ভাৱটো আহে, খাই বিৰাট টেষ্ট লাগে। আৰু লগতে অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো কালাৰটোৰ কাৰণে ছটিয়াই দিম। এয়া চাওক, এনেকৈ মাংসপিচৰ ওপৰত মই কাশ্মীৰী মিৰ্চ পাউডাৰটো ছটিয়াই দিছোঁ। এতিয়া মাংসকেইপিচ অকণমান লৰাই দিম। তন্দুৰী চিকেন বা চিকেন টিক্কাত এনেদৰে চিকেন কেইপিচ অকণমান ধৰি যাবলৈ দিব লাগে, তেতিয়া স্মকি ফিলটো আহে। আপোনালোকে কিন্তু ধৰা দেখিলে ভয় নাখাব দেই। এতিয়া আমি চিকেনখিনি নমাই দিম। এতিয়াতো বাকী চিকেনখিনি থাকিলেই, গতিকে মই এইখিনিও বনাই লওঁ, তাৰপাছত আপোনালোকক চাৰ্ভ কৰা দেখাম। এয়া চাওক, মোৰ চিকেন টিক্কা ৰেডি হৈ গ'ল। এয়া পিঁয়াজ মই এনেদৰে কাটি দিছোঁ, ওপৰত অকণমান চচ দিছোঁ আৰু এটা জলকীয়া ৰাখিছোঁ। জলকীয়াটো এইকাৰণেই দিছোঁ, ইয়াৰ লগত যদি অকণমান জ্বলা খোৱা যায় নহয়, টেষ্টটো কিন্তু বৰ বেলেগেই হয়। আৰু এইফালে চাওক, এয়া দৈ ৰাখিছোঁ। দৈটো মই মোৰ হাজবেণ্ডৰ কাৰণে ৰাখিছোঁ। তেওঁ মানে এই আইটেমটো বনালেই কৈ থাকে, মোৰ কাৰণে কিন্তু অকণমান দৈ ৰাখিবা দেই, সেইকাৰণে মই অকণমান দৈ দিছোঁ। এই দৈটো কিন্তু এটা ফাইদাও আছে, কিয়নো মেয়নিজ যদি খাওঁ আমি ইয়াৰ লগত, মেয়নিজত জানো অলপ পৰিমাণ হ'লেও বেছি ফেট থাকে নহয় জানো, দৈটোত কিন্তু ফেট নাথাকে। সেইকাৰণে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। তেনেহ'লে এতিয়া আৰু ৰৈ থাকিব নোৱাৰি, আৰু আমি খাওঁগৈহে। পাছত কিন্তু আপোনালোকক জনাম দেই খাই উঠি কেনেকুৱা হ'ল। বন্ধুসকল, আমি এইমাত্ৰ হোম চিকেন টিক্কা খাই উঠিলোঁ। আচলতে কি হ'ল জানেনে,
আমি অৱশ্যে এই ৰেচিপিটো ভাতৰ লগতে খালোঁ আৰু ৰাতি ভাত খাবৰ সময় হৈছিলে আৰু কি জানেনে দৈটো যে আছিলে সেই দৈটো কিন্তু ক্ৰেডিট মই মোৰ সৰু দেউতাকহে দিম দেই আচলতে দৈটো তেওঁৱে বনাইছিলে তেওঁ দৈ বিৰাট ভাল বনায় খায়ো কিন্তু বৰ ভাল লাগে কিন্তু দৈটো কিন্তু টেঙা দৈহে মিঠা দৈ নহয় আৰু এই দৈটোৰ লগত যদি অলপমান চাট মছলা থাকে তেতিয়াতো আৰু ভাল লাগিব আপোনালোকক দেউতাইনো কেনেকৈ দৈ বনায় মই কিন্তু দেখাম দেই কিন্তু সেই ক্ষেত্ৰত মই মোৰ হাজবেণ্ডৰ হেল্প ল'ব লাগিব কিয়নো ভিডিঅ'টো কৰোঁতে মই মনে মনে কৰিব লাগিব আৰু এইখিনিতে কওঁ যে আপোনালোকে আজি মোৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন কমেণ্ট বক্সত আৰু মোৰ ভিডিঅ'টো লাইক কৰিব কিন্তু আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু চেনেলটোৰ নাম হৈছে হোম মেকাৰ বৰ্ণালয় ধন্যবাদ